স্বাগতম মই দীক্ষিত শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এক হুংকাৰ দিছে ২৬,০০০ নিযুক্তি প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীৰ এই চ্যালেঞ্জ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান যে যদিহে এই ২৬,০০০ নিযুক্তি যেতিয়া দিয়া হ'ব আৰু সেই ২৬,০০০ নিযুক্তি দিয়াৰ দিনাখন সেই ২৬,০০০ ঘৰলৈ সাংবাদিক যাব আৰু যদিহে কোনোবা এজনে কয় যে মই চাকৰি লৈছো বা মোক চাকৰি দিছে কোনোবাই সেই দিনাখনি সরকার এৰি দিব এই প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো আমি আপোনালোকলৈ আগবঢ়াইছো মুখ্যমন্ত্ৰীৰ হুংকাৰ ২৬,০০০ নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ প্ৰত্যাহ্বান ২৬,০০০ নিযুক্তিত খেলিমেলি হলে সরকার এৰি দিম এই প্ৰত্যাহ্বান দিলে স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২৬,০০০ নিযুক্তি দিয়াৰ দিনাই সকলোৰে ঘৰে ঘৰে যাব সাংবাদিক এজনেও যদি কয় মোক কোনোবাই চাকৰি দিছে বুলি তেতিয়াই মই সরকার এৰি দিম এই প্ৰত্যাহ্বান এই হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২৬,০০০ নিযুক্তিৰ সময়ত এই প্ৰত্যাহ্বানৰ কথা মুখ্যমন্ত্ৰীয়ে ক'লে লগতে ইন্টাৰনেট সেৱা বন্ধ কৰাক লৈ মুখ্যমন্ত্ৰীয়ে দিছে মুখ্যমন্ত্ৰীয়ে কৈছে ডাঙৰ মন্তব্য দিছে মুখ্যমন্ত্ৰী আৰু কৈছে যে অসমৰ দুখীয়া যুৱক যুৱতীৰ বাবে যদি এটা দিনো ইন্টাৰনেট বন্ধ কৰি দিব লগা হয় তেওঁলোকৰ বাবে তেতিয়ালে সেই ইন্টাৰনেটো বন্ধ কৰি দিয়া হ'ব যিসকলে সমালোচনা কৰিছিল তেওঁলোককো প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে ২৬,০০০ নিযুক্তি দিয়াৰ দিনাখন প্ৰত্যেকজনৰে ঘৰলৈ যাব সাংবাদিক আৰু কোনোবা এজনেও যদি কয় যে মই চাকৰি লৈছো বা মোক কোনোবাই চাকৰি দিছে সেই দিনাখনেই সরকার এৰি দিব এই প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ হাতত মন্তব্য আহিছে মুখ্যমন্ত্ৰীৰ এই প্ৰত্যাহ্বানৰ মন্তব্য আগবঢ়াইছে ইমান নিযুক্তি আমি নিকা আৰু পবিত্ৰ কৰি অসমত সততে নিগেটিভ সৃষ্টি কৰা ঋণাত্মক পৰিৱেশ সৃষ্টি কৰি থকা সেই সকলো লোকলৈকে এটা বাণী পঠিয়াব খোজো যে অসমত এতিয়া নিগেটিভ নেতিবাচক কথা কোৱাৰ দিন পাৰ হৈ গ'ল অসমত যদি থাকিব খুজিছে আশাৰ কথা লৈ থাকক আনন্দৰ কথা লৈ থাকক অসমৰ ভৱিষ্যতৰ সোণোৱালী সপোন লৈ থাকক এই ৰাজ্যখনতে থাকি অসমক বিৰোধিতা কৰি থকাৰ দিন এতিয়া পাৰ হৈ গ'ল এই ৰাজ্যখনতে থাকি অসমত কেতিয়া আন্দোলন হ'ব অসমত কেতিয়া বন্ধ হ'ব কেতিয়া গণ্ডগোল হ'ব যাতে আমি দহটা কথা লিখিব পাৰোঁ সেই দিন পাৰ হৈ গ'ল এতিয়া অসমে বিকাশৰ পথত যাব খোজে নতুন অসমৰ ফালে যাব খোজে ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমে জীয়াই থাকিব খোজে ইন্টাৰনেট যদি ২ ঘণ্টা বন্ধ হৈ থাকে তাৰ কাৰণে কি সমাজখন নোহোৱা হৈ যাব নেকি অসমত কি ভূমিকম্প আহিব নেকি ২ ঘণ্টা নিযুক্তি ২ ঘণ্টা নোহোৱা হৈ থাকিলে কিছুমানে কয় মোৰ UPSC ক্লাছ আছিলে মোৰ ২ ঘণ্টা অমুক হয় বাবা চিনেমা হলত যেতিয়া ৩ ঘণ্টা আমি চিনেমা চাই থাকো তেতিয়া আমি ইন্টাৰনেট খোলা থাকে আমি যেতিয়া এতিয়া ইণ্ডিয়া সাউথ আফ্ৰিকা টিকেটৰ কাৰণে এক তাৰিখে খেলা হ'ব টিকেটৰ কাৰণে কৈ আছে সেইটো সময়তে আমি ইন্টাৰনেট খোলা থাকি নেকি অসমৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে আমাৰ সাংবাদিকসকলে অলপ শুনিব লাগে যে অসমৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে যদি এটা দিনৰ ইন্টাৰনেট বন্ধ কৰিব লাগে মই কৰিম সেই কথা মই আজি আকৌ আমাৰ সাংবাদিকসকলে মাজে মাজে লিখি থাকে তেওঁলোকক মই আজি আকৌ এবাৰ কৈছো এবাৰ ২ ঘণ্টা কৰিব অহাবাৰ ২০ ঘণ্টা কৰি যদি
আৰু দৰিদ্ৰ লোকৰ স্বাৰ্থত যেতিয়া মানুহে কাম কৰে, সন্মুখত যিমান বাধা থাকে সেই বাধা আঁতৰাই খোজ কঢ়াৰ শক্তি মানুহে নাপায়, মানুহক নেদেখাজনে দিয়ে। আৰু সেই শক্তিৰে মই আকৌ এবাৰ আমাৰ সাংবাদিকসকলক কৈছো যে যদি প্ৰয়োজন হয় 20 ঘণ্টাও আমি ইণ্টাৰনেট বন্ধ কৰিম। যদি অসমৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে প্ৰয়োজন, মোৰ কাৰণে প্ৰয়োজন হ'লে 1 মিনিটো বন্ধ নকৰোঁ, মুখ্য সচিবৰ কাৰণে প্ৰয়োজন হ'লে আধা মিনিটো বন্ধ নকৰোঁ, আমাৰ মন্ত্ৰীসভাৰ সদস্যৰ কাৰণে প্ৰয়োজন হ'লে 45 ছেকেণ্ডো বন্ধ নকৰোঁ। কিন্তু যেতিয়া অসমৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত লোকৰ বাবে প্ৰয়োজন হয় 20 ঘণ্টা ইণ্টাৰনেট বন্ধৰ কাৰণে আমি এক মুহূৰ্তও চিন্তা নকৰোঁ। সেই কথা মই আজি আকৌ এবাৰ যিসকলে সমালোচনা কৰে তেওঁলোকক মই জনাই দিব খুজিছোঁ। কাৰণ আমি বিচাৰোঁ মোৰ অসমখন এটা নতুন দিশেৰে গতি কৰক, মোৰ এটা অসমখন নতুন বাটেৰে আৰম্ভ কৰক। আজি কোনোবাই আমাক ইয়াত ক'ব যে আমাৰ নিযুক্তি প্ৰক্ৰিয়া মই এতিয়াও আহ্বান জনাম। দিনাখন 26,000 অসমৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তি হ'ব। আমাৰ সাংবাদিকসকলে 26,000 মানুহৰ ঘৰলৈকে যাব। তাৰ ভিতৰত এজনেও যদি কয় যে মোক কোনোবাই চাকৰি দিছে, আমি কোনেও চৰকাৰ নচলাওঁ, সিদিনাখনেই আমি চৰকাৰ এৰি দিম। ইমানখিনি মই প্ৰতিশ্ৰুতি ৰাইজক দিব। কাৰণ এই 26,000 নিযুক্তি আমি নিকা আৰু পবিত্ৰ কৰি অসমত সততে নিগেটিভ সৃষ্টি কৰা, ঋণাত্মক পৰিৱেশ সৃষ্টি কৰি থকা সেই সকলো লোকলৈকে এটা বাণী পঠিয়াব খোজোঁ যে অসমত এতিয়া নিগেটিভ নেতিবাচক কথা কোৱাৰ দিন পাৰ হৈ গ'ল। অসমত যদি থাকিব খুজিছে আশাৰ কথা লৈ থাকক, আনন্দৰ কথা লৈ থাকক, অসমৰ ভৱিষ্যতৰ সোণোৱালী সপোন লৈ থাকক। এই ৰাজ্যখনতে থাকি অসমক বিৰোধিতা কৰি থকাৰ দিন এতিয়া পাৰ হৈ গ'ল। এই ৰাজ্যখনতে থাকি অসমত কেতিয়া আন্দোলন হ'ব, অসমত কেতিয়া বন্ধ হ'ব, কেতিয়া গণ্ডগোল হ'ব, যাতে আমি দহটা কথা লিখিব পাৰোঁ, সেই দিন পাৰ হৈ গ'ল। এতিয়া অসমে বিকাশৰ পথত যাব খোজে, নতুন অসমৰ ফালে যাব খোজে। ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমে জীয়াই থাকিব খোজে। ইণ্টাৰনেট যদি 2 ঘণ্টা বন্ধ হৈ থাকে তাৰ কাৰণে কি সমাজখন নোহোৱা হৈ যাব নেকি? অসমত কি ভূমিকম্প আহিব নেকি? 2 ঘণ্টা নিযুক্তি 2 ঘণ্টা নোহোৱা হৈ থাকিলে কিছুমানে কয় মোৰ UPSC ক্লাছ আছিলে, মোৰ 2 ঘণ্টা অমুক নহ'লে অমুক হয়। বাবা চিনেমা হলত যেতিয়া 3 ঘণ্টা আমি চিনেমা চাই থাকোঁ, তেতিয়া আমি ইণ্টাৰনেট খোলা থাকে। আমি যেতিয়া এতিয়া ইণ্ডিয়া চাউথ আফ্ৰিকাৰ টিকেটৰ কাৰণে 1 তাৰিখে খেলা হ'ব, টিকেটৰ কাৰণে কৈ আছে, সেইটো সময়ত আমি ইণ্টাৰনেট খোলা থাকিম নেকি? অসমৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে আমাৰ সাংবাদিকসকলে অলপ শুনিব লাগে যে অসমৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে যদি এটা দিনো ইণ্টাৰনেট বন্ধ কৰিব লাগে মই কৰিম। সেই কথা মই আজি আকৌ আমাৰ সাংবাদিকসকলে মাজে মাজে লিখি থাকে, তেওঁলোকক মই আজি আকৌ এবাৰ কৈছোঁ, এইবাৰ 2 ঘণ্টা কৰিলোঁ, অহাবাৰ 20 ঘণ্টা কৰি যদি অসমৰ কি দুখীয়া আৰু দৰিদ্ৰ লোকৰ স্বাৰ্থ, দুখীয়া আৰু দৰিদ্ৰ লোকৰ স্বাৰ্থত যেতিয়া মানুহে কাম কৰে, সন্মুখত যিমান বাধা থাকে সেই বাধা আঁতৰাই খোজ কঢ়াৰ শক্তি মানুহে নাপায়, মানুহক নেদেখাজনে দিয়ে। আৰু সেই শক্তিৰে মই আকৌ এবাৰ আমাৰ সাংবাদিকসকলক কৈছোঁ যে যদি প্ৰয়োজন হয় 20 ঘণ্টাও আমি ইণ্টাৰনেট বন্ধ কৰিম। যদি অসমৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে প্ৰয়োজন, মোৰ কাৰণে প্ৰয়োজন হ'লে 1 মিনিটো বন্ধ নকৰোঁ, মুখ্য সচিবৰ কাৰণে প্ৰয়োজন হ'লে আধা মিনিটো বন্ধ নকৰোঁ, আমাৰ মন্ত্ৰীসভাৰ সদস্যৰ কাৰণে প্ৰয়োজন হ'লে 45 ছেকেণ্ডো বন্ধ নকৰোঁ। কিন্তু যেতিয়া অসমৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত লোকৰ বাবে প্ৰয়োজন হয় 20 ঘণ্টা ইণ্টাৰনেট বন্ধৰ কাৰণে আমি এক মুহূৰ্তও চিন্তা নকৰোঁ। সেই কথা মই আজি আকৌ এবাৰ যিসকলে সমালোচনা কৰে তেওঁলোকক মই জনাই দিব খুজিছোঁ। কাৰণ আমি বিচাৰোঁ মোৰ অসমখন এটা নতুন দিশেৰে গতি কৰক, মোৰ এটা অসমখন নতুন বাটেৰে আৰম্ভ কৰক। আজি কোনোবাই